हेलो वेलकम टू माय यूट्यूब चैनल আপোনালোকক স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলটিলৈ আৰু আশা কৰোঁ আপোনালোক সকলোৰে ভাল মোৰো ভালে আৰু আজি ভাবিছোঁ মানে আমাৰ ডিব্ৰুগড় যিখন চৌকিডিং ফিল্ড তাত এখন মেলা হৈ আছে আৰু অঞ্জলি আৰু মই ভাবিছোঁ মেলাখন চাই আহোঁগৈ তো ময়ো চাওঁ লগতে আপোনালোককো দেখাওঁ সেই বুলিয়ে মই ওলালোঁ তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক এতিয়া আমি দুজনী পুৰা আহি আছোঁ ৰাস্তাত এয়া এটা মেলা চামগৈ তো আপোনালোকক দেখুৱাই আছোঁ বলক এইখনেই হৈছে মেলাখন ইমান ধুনীয়াকৈ সজাইছে আৰু কাষত এখন পেণ্ডেল হৈছে কি পাতিব নাজানো আৰু ইয়াত মানুহবিলাকে ইভিনিং ৱাক কৰিবলৈ আহিছে ইয়াৰ কাষৰ ৰাস্তাত গাড়ী চলি আছে তো আহক এতিয়া টিকেট কাটি লওঁ টিকেট কাটিব লাগিব এতিয়া কেইটকাকৈ লৈছে 10 টকাকৈ এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু তলত পানীও বহুত হৈ আছে বৰষুণ দিয়াৰ কাৰণে তো মানুহ প্ৰায় নায়েই তো আহকচোন ভিতৰলৈ সোমাই চাওঁগৈ কি হৈ আছে এখন চাওক নাও থকা এখন ইমান ধুনীয়াকৈ চিনেৰী এখন দেখিবলৈ আৰু ওচৰত ইমান ধুনীয়াকৈ কিতাপবিলাক বিকিবলৈ আনিছে তেওঁলোকে দোকানখন ইমান ধুনীয়াকৈ সজাইছে দেখি কিবা ভাল লাগি গৈছে এইবিলাক সব কাঠেৰে বনাইছে ৰংঘৰবিলাক ইমান ভাল লাগিছে এইখন হৈছে পাহাৰৰ ঝৰ্ণা আৰু ইমান ধুনীয়াকৈ ঝৰ্ণাৰ পৰা পানী নিগৰি আহি আছে দেখি কিমান ভাল লাগিছে সব ইয়াত ফটো উঠিব পাৰে ধুনীয়াকৈ আৰু ইয়াত কমাৰ শিল্প ইয়াত দা কটাৰী বিকিছে ইমান ধুনীয়াকৈ বাণিজ্য বিভাগ এইটো চাইডত এনেকৈ সোফাৰ এইবিলাক ফাৰ্নিচাৰৰ বস্তু এইবিলাক বিকিছে ইমান ধুনীয়াকৈ খুব ধুনীয়া মেলা লাগিছে আপোনালোকেও আহিব চাবলৈ দেই আহিব কিয় নাহিব कितने का 50 का है চুলবুলি ইমলি এটা চুলবুলি ইমলি মইতো আইচক্ৰীম বুলি ভাবিছিলোঁ সৰুতে আমি এইবিলাক খাইছিলোঁ ন এনেকুৱা আইচক্ৰীম খোৱা নাছিলে দুটকাত আচাৰবিলাক চব ইমান ধুনীয়া মোৰ লগত যে কেইটকা আছিলে সকলো পইচা 300 টকাৰ টপ ল'লোঁ ন মই এতিয়া ঘৰত যে গালি দি এখন আচাৰৰ দোকান এইখিনি চিনেৰী অলপ ৰাখিছে ইয়াতে এনেই এইবিলাক সব কাঠৰ বস্তু গুগল পেও আছে গুগল পে কৰি দিব লাগিব মহৰ শিঙৰ ফণি নিম কাঠৰ ফণি
কাপ প্লেট গ্লাছ ইমান ধুনীয়া ধুনীয়া এইটো চাওক ইমান ধুনীয়া লাগিছে দেখি চিচাৰ টিকলু টিকলু এখন ডলা চিলড্ৰেনৰ খেলা হেৰি ইমান ধুনীয়াকৈ সজাই থৈছে পাৰ্কৰ নিচিনা চুইমিং পুলো আছে সজাই দিছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলিবলৈ ইমান ধুনীয়া লাগিছে এইখন ইয়াত পেণ্ডেলখন সজাই থৈছে যে পেণ্ডেলখন দি থৈছে তো ইয়াত মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ বিহু নৃত্য হয় মানে চবৰে নিজৰ নিজৰ সম্প্ৰদায়বিলাকৰ লোকসকলৰ নৃত্য হয় সকলো জনজাতিৰ লোকসকলৰ ইয়াত ফুলৰ নাৰ্চাৰী ইমান ধুনীয়াকৈ ফুলবিলাকো সজাই থৈছে দেখিয়ে কিবা ভাল লাগি গৈছে মানে এইফালে পৰা কৰোঁগৈ এইটো এতিয়া আমি ঘৰলৈ যাম আৰু এইটো ৰাস্তাটো চাওক আমাৰ যদি মেলাখন ভাল লাগিলে আপোনালোকে ক'ব দেই আমাৰ মেলাখন কেনেকুৱা চাই পালে ক'ব বাণিজ্য বিভাগ আমি এতিয়া ওলাই দিছোঁ পূৰা এতিয়া ঘৰলৈ যাম আৰু ভিডিঅ'টো এইহে আমি এতিয়া যাওঁ ঘৰলৈ আকৌ লগ পাব তাইক নতুন এটা ভিডিঅ'ৰ লগত প্লিজ তাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ মেলা চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব তেনেহ'লে বাই বাই